পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ বুলিলে আমাৰ মনলৈ আহে মাউণ্ট এভাৰেষ্টৰ কথা। কিন্তু কিছু বছৰৰ পৰা মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ হয়নে নহয়? এটা সমীক্ষাত প্ৰকাশ পোৱাৰ পিছত এই প্ৰশ্ন উত্থাপিত হৈছে বহুজনৰ মনত। পূৰ্ব ভাৰতীয় সমীক্ষা অনুসৰি 1954ত মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8,848 মিটাৰ। কিন্তু এতিয়াৰ সমীক্ষা অনুযায়ী মাউণ্ট এভাৰেষ্টৰ উচ্চতা আগৰ জোখতকৈ 0.86 মিটাৰ বেছি হৈছেগৈ। এই সমীক্ষা নতুনকৈ উপস্থাপন কৰিছে দুখন দেশে। দেশ দুখন হৈছে চীন আৰু নেপাল। দেশ দুখনৰ সমীক্ষা অনুযায়ী মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা 8,848.86 মিটাৰ অথবা 29,100.7 ফুট। পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটি, মাউণ্ট এভাৰেষ্টৰ উচ্চতা আগৰ জোখতকৈ 0.86 মিটাৰ বৃদ্ধি হৈছেগৈ। এই সমীক্ষা নতুনকৈ উপস্থাপন কৰিছে দুখন দেশে। দেশ দুখন হৈছে চীন আৰু নেপাল। দেশ দুখনৰ সমীক্ষা অনুযায়ী মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা 8,848.86 মিটাৰ অথবা 29,100.7 ফুট। ইণ্টাৰনেশ্যনেল ডেস্ক, ই প্ৰাইম।